নমস্কাৰ বাইদেউসকল, আজি আমি আন এটা ভিডিঅ'লৈ আহিলোঁ। আজি কৰিম আমি SHG ৰেগুলাৰ মিটিং। ইয়াৰ আগতে যিমানবোৰ ক্লাছ কৰা হ'ল সেইখিনি আছিলে আপোনাৰ ফৰ্মৰ ওপৰত আছিলে, কাট অফৰ ওপৰত আছিলে। এতিয়া আমি কাট অফ কৰি প্ৰায় শেষে কৰিলোঁ। এতিয়া আমি কি কৰিম? ৰেগুলাৰ মিটিং কৰিম। তো আমি কাট অফ কৰিছিলোঁ কেতিয়া? 31 মাৰ্চ 2026লৈকে। তাৰ পিছৰ বিহু হ'লে পিছৰ মাহৰ পৰা এপ্ৰিলৰ পৰা আৰু গুড হ'লে এপ্ৰিল মাহৰ কেইটা মিটিং কৰিম আমি? 4খন মিটিং কৰিম উইকলি। তো প্ৰথমত আপোনালোকে যেতিয়া লগ ইন কৰিব, SHG যেতিয়া লগ ইন কৰিব, হোম পেজটো এনেকৈ আহিব, হয়নে? আমি যাব লাগিব ক'ত? মিটিঙত। ঠিক আছে, আহিলোঁ মিটিঙত। মিটিঙত অহাৰ পিছত আমি যাম ভিউ ডিটেইলছ মিটিঙত। ইয়াত চাওক, এইটো হ'ল আমাৰ ক্ল'জ মিটিং। ঠিক আছে, ইয়াত এটা বস্তু চাওক, মই ষ্টেপ বাই ষ্টেপ কৰি যাম, আপোনালোকে চাই যাব। ঠিক আছে, এতিয়া চাওক, আমি ভিউ মিটিং কৰাৰ লগে লগে আমাৰ ইয়াত দুটা মিটিং আহিছে, হয়নে? এইটো হ'ল আমাৰ আছিলে ক্ল'জ হোৱা, চাওক ক্ল'জ মানে এইটো আমাৰ হৈ গ'ল। যেতিয়া আমি হোৱাৰ পিছত আপলোড এণ্ড ক্ল'জ কৰি দিম, তেতিয়া আমাৰ এনেকুৱাকৈ ক্ল'জ বুলি আহিব। এই মিটিংটো আমাৰ অলৰেডি হৈ গ'ল। এইটো চাওক, মিটিং ডেট আছিল 31 মাৰ্চ 2026, যিটো আমাৰ কাট অফ মিটিং হয়। ঠিক আছে, তাৰপিছত চাওক, ইয়াত মিটিং নাম্বাৰ আছে 64, মিটিং টাইপ কি? কাট অফ, আৰু এইটো আপলোড ষ্টেটাছ ডান, মানে এইটো আমাৰ কি গ'ল? কমপ্লিট হৈ গ'ল। ইয়াত নেক্সট যেতিয়া মিটিং হ'ব, চাওক মিটিং নাম্বাৰটো অট'মেটিক, ইয়াত 64 আছিলে নহয়, ইয়াত অট'মেটিক 65 হৈ গ'ল। এই মিটিং টাইপটো কি? ৰেগুলাৰ। আৰু এই মিটিংটো কৰিলোঁ নে নাই কৰা তেওঁলোকে, সেইকাৰণে ষ্টেটাছটো ব্লেংক আছে। তো আমাৰ নেক্সট মিটিং ডেটটো কিমান হ'ব? 5 তাৰিখ 4 মাহ 2026। আপোনালোকে যেনেকৈ কাট অফ ভৰাওঁতে যেনেকৈ দিছিলে কোনটো বাৰত মিটিং কৰে আৰু কিমান তাৰিখে কৰে, সেই হিচাপত ইয়াত অট'মেটিক আহি যাব। ঠিক আছে, তো আমি এড মিটিঙত যাওঁ। এড মিটিঙত যাওঁতে ইয়াত ডেট হৈ দিছে যে আপোনাৰ এতিয়া মিটিংটো কিমান তাৰিখে। তো ইয়াত অট'মেটিক আপোনালোকে যিদিনা ভৰাব সেইদিনা ডেটটো অট'মেটিক আহি যাব। আপোনালোকে কি কৰিব লাগিব? ঘূৰি এপ্ৰিল মাহত যাব লাগিব, কাৰণ যিহেতু আমি মাৰ্চলৈকে কাট অফ ভৰাইছিলোঁ। এতিয়া আমাৰ প্ৰথম মিটিং কি হ'ব? এপ্ৰিল মাহৰ, মানে আমাৰ হৈ যোৱা মিটিংখিনি আমি এতিয়া লোকচত ভৰাব লাগিব সপ্তাহে সপ্তাহে। ঠিক আছে, এপ্ৰিল মাহ আহিলোঁ। এপ্ৰিল মাহৰ আমাৰ মিটিং কিমান আছিলে? 4 তাৰিখত। 4 তাৰিখ, অ'কে, হৈ গ'ল। এতিয়া আমি কৰি দিলোঁ ছাবমিট। চাওক, মিটিং নাম্বাৰটো অট'মেটিক আহি গৈছে। এতিয়া আমি আৰু মিটিং নাম্বাৰ বহাব নালাগে, অট'মেটিক এটা এটা মিটিং হ'ব, অট'মেটিক প্লাছ হৈ গৈ থাকিব। ঠিক আছে, ছাবমিট। আপোনালোক এনেকৈ খোল খাব। চাওক, প্ৰথমত পাব, প্ৰথমত হ'ল আমাৰ মিটিঙৰ ডেট 4 তাৰিখ 4 মাহ 2026, আমাৰ কিমান নম্বৰ? 65 নম্বৰ মিটিং। ঠিক আছে, ইয়াৰ পিছত পাব গোটৰ নাম আৰু গোটৰ কোড, লগতে ইয়াৰ কেছ ইন হেণ্ড আৰু কেছ এট বেংক, যিটো হ'ল আপোনালোকৰ কেছ বুকত যেনেকৈ পায় কেছ ইন হেণ্ড, কেছ এট বেংক, প্ৰাৰম্ভিক জমা, অপেনিং বেলেঞ্চ, ক্লজিং বেলেঞ্চ, ছেম টু ছেম। সেই কাট অফৰ পিছত আপোনালোকৰ হাতত কিমান আছে আৰু বেংকত কিমান আছে সেইটো ৰিফ্লেক্ট কৰিছে। ঠিক আছে, কেছ ইন হেণ্ড আৰু কেছ এট বেংক। তাৰপিছত পাব এটেণ্ডেঞ্চ, ছেম কাট অফৰ নিচিনা, মেম্বাৰ ট্ৰানজেকশ্যন আৰু গ্ৰুপ ট্ৰানজেকশ্যন। আমি এটা এটাকৈ চাই যাওঁ। ঠিক আছে, আমাৰ কেছ ইন হেণ্ড আছে 35,100 আৰু কেছ এট বেংক আছে 41,408। ঠিক আছে, প্ৰথমতে আমি চাওঁ এটেণ্ডেঞ্চ। এটেণ্ডেঞ্চত গোটেইখিনি মেম্বাৰৰ নাম আহি যাব আৰু ইয়াত অপশ্যন থাকিব প্ৰেজেণ্ট। ঠিক আছে, এতিয়া যদি মই ডাইৰেক্ট ছাবমিট কৰি দিওঁ, 11 জনীও কি হৈ যাব? প্ৰেজেণ্ট হৈ যাব, কাৰণ প্ৰেজেণ্টটো অট'মেটিক থাকে। আৰু যদি যিজনী প্ৰেজেণ্ট নাথাকে আমি এনেকৈ ক্লিক কৰিম এবচেণ্ট বুলি। এক্সাম্পলত আমি এজনী এবচেণ্ট বুলি ধৰোঁ আৰু বাকী প্ৰেজেণ্ট বুলি ধৰোঁ। এজনীক এনেই এবচেণ্ট বুলি দি দিছোঁ আমি জাষ্ট চাবৰ কাৰণে। ঠিক আছে, এজনী এবচেণ্ট, বাকী 10জনী প্ৰেজেণ্ট আছে, ছেভ কৰি দিলোঁ। হৈ গ'ল আমাৰ 11জনীৰ কিমানজনী প্ৰেজেণ্ট আছে? 10জনী। ঠিক আছে, এতিয়া আমি চাম মেম্বাৰ ট্ৰানজেকশ্যন। ঠিক আছে, এতিয়া আমাৰ প্ৰথম সপ্তাহৰ মিটিং। প্ৰথমতে ভৰাব লাগিব আপোনালোকে কম্পালচৰি ছেভিং, যিটো আপোনালোকৰ সঞ্চয় হয় বা হাত জমা। ঠিক আছে, ক্লিক কৰাৰ পিছতে চাওক, ইয়াত আহি গ'ল অলৰেডি যে এই বাইদেউজনীৰ নামত টুডে 30 টকাকৈ। অলৰেডি আগতে 1800 টকা জমা হৈছে, এই 30 টকা মিলাই কিমান হ'ব? 1830 টকা। এতিয়া বাই চান্স কি হ'ব পাৰে, এই বাইদেউজনী এবচেণ্ট আছিলে, কি হ'ল? 0 হৈ গ'ল। প্ৰেজেণ্ট থাকিলে টকা দিবই,
আর যদি পেজে না থাকে তাহলে কী হ'ব, জিৰ' হৈ যাব। ঠিক আছে, তো আমি কি কৰিব লাগে, সেভ কৰাৰ লগে লগে কি হৈ যাব, এমাউণ্টটো অট'মেটিক প্লাছ হৈ যাব ছেভিংটো। কাৰণ যিহেতু আমি সপ্তাহিক মিটিং কৰোঁ, তো আমি সাপ্তাহিক জমাটো ভৰাব লাগিব। তো আমি কৰি দিলোঁ ছেভ। ইয়াত আপোনালোকে মেনুৱেলি ভৰাব নালাগে। যদি ইন কেছ আপোনালোকে ভাবিছে যে আমি 30 টকাৰ জেগাত 40 টকা বা 50 টকাকৈ ছেভিং কৰিম, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, বেক হৈ গৈ SCG প্ৰফাইলত গৈ SCG প্ৰফাইল এডিট কৰি প্ৰফাইলত গৈ তাত এডিট কৰিব লাগিব যে আমি এতিয়াৰ পৰা ছেভিং 50 টকাকৈ কৰিম সপ্তাহত। তেতিয়া ইয়াত অট'মেটিক চেঞ্জ হৈ যাব। ঠিক আছে, তাৰপিছত আছে লোন ৰিপে'মেণ্ট। এতিয়া আহিলে লোন ৰিপে'মেণ্ট। তো এইটো হ'ল প্ৰথম মাহৰ 4 তাৰিখৰ মিটিং। তো প্ৰথম মাহত আমি কি কৰোঁ, লোন ৰিপে'মেণ্ট নাই আমাৰ। যদি লোন ৰিপে'মেণ্ট নাথাকে তেতিয়াহ'লে আপোনালোকে কৰিব নালাগে। যদি লোন ৰিপে'মেণ্ট থাকে তেতিয়াহ'লে আমি ভৰাব লাগিব। তো ধৰি লৈছোঁ আমাৰ আছে। ঠিক আছে, এইটো গোটৰ মই সুধিছিলোঁ নাই বুলি কৈছে, কিন্তু আমি যিহেতু এতিয়া কৰি আছোঁ, তো আমি এটা এটাকৈ পইণ্ট গোটেইকেইটা চাই যাম। ঠিক আছে, কেনেকৈ কৰিব লাগে। লোন ৰিপে'মেণ্টত ক্লিক কৰাৰ পিছত এই বাইদেউকেইজনীৰ চবৰে কি আছে, লোন আছে। ঠিক আছে, তো লোন আছে। এতিয়া আমি লোন ৰিপে'মেণ্ট কেনেকৈ কৰিম। লোন ৰিপে'মেণ্ট কৰাৰ কাৰণে প্ৰথমত আমি ক্লিক কৰিম নামত কৰাৰ পিছত মানে ইয়াত ওলাই পৰিব যে কেইটা লোন আছে। যদি কাট অফৰ সময়ত যদি 2টা বা 3টাকৈ লোন ভৰোৱা হৈছিলে, ইয়াত 2টা 3টা লোন শ্ব' কৰিব আৰু সব লোনৰ বেলেগ বেলেগকৈ ৰিপে'মেণ্ট দেখাব লাগিব। ঠিক আছে, তো আমি এটা চেক কৰি চাওঁ। 30,000 টকা আউটষ্টেণ্ডিং আছে, মানে আৰু ঘূৰাই পাবলৈ কিমান আছে, 30,000 আছে। ডিমাণ্ড কিমান আছে, 3,000কৈ মাহত। ডিমাণ্ড মানে কি, দিবলগীয়া টকা, যিটো কিস্তি হয় সেইটোৱে হ'ল কি ডিমাণ্ড। আজি দিছে কিমান, এতিয়ালৈকে দিয়া নাই, 0 হৈ আছে। তো আমি দিয়া দেখাওঁ। এই 3 ডটত ক্লিক কৰিব, মেক পে'মেণ্ট ভিউ শিডিউল। আপুনি ইয়াত ক্লিক কৰি শিডিউলো চাব পাৰে যে কিমানকৈ দিব লাগে। যেনেকৈ আমি লোন ভৰাওঁতে চাইছিলোঁ যে কোনে কিমানকৈ দিব লাগে, ইয়াত শিডিউলো চাব পাৰি যে মোৰ কিমান তাৰিখে মোৰ কিমান টকা দিব লাগে। ঠিক আছে, শিডিউল চাব পাৰি, বা ডাইৰেক্ট যদি মনত থাকে মেক পে'মেণ্ট কিমান টকা, 3,000 টকা ইয়াত এমাউণ্ট আছে। ইয়াত আপোনাৰ 3,000 টকা কিস্তি আছে নহয়, আপুনি বেছি দিব পাৰে, একো কথা নাই। বেছি দিলে ইয়াত এমাউণ্টটো বেছিকৈ লিখি দিলেই হ'ল। বা কেতিয়াবা কি হয়, আমাৰ অকণমান শ্বৰ্ট হ'ব পাৰে, সেইকাৰণে এমাউণ্টটো আপুনি নিজে টাইপ কৰিব লাগিব। ঠিক আছে, হৈ গ'ল। এতিয়া ৰিচিভ মোডটো কি সুধিছে, ৰিচিভ মোডটো কি। ইয়াত 3টা মোডত হয়, কেছ, বেংক আৰু অনলাইন। প্ৰথমে চাওক কেছ ক্লিক কৰিলোঁ। কেছ ক্লিক কৰাৰ লগে লগে একো নালাগে, ডাইৰেক্ট ছেভ কৰিব লাগে। বেংক ক্লিক কৰি চাওঁ, বেংক ক্লিক কৰাৰ পিছত সুধিছে যে কোনটো বেংক, AGBB হৈ গ'ল। তাৰপিছত সুধিছে চেক ট্ৰানজেকশ্যন নাম্বাৰ। আপোনালোকৰ যিটো চেক বা ট্ৰানজেকশ্যন নাম্বাৰ থাকে সেইটো দিব। চেক 6টা ডিজিটৰ থাকে, বা ট্ৰানজেকশ্যনৰ যিটো নাম্বাৰ হয় এইটো বহাই দিলে হৈ গ'ল। মই 6টা ডিজিট দিলোঁ। তাৰপিছত সুধিছে ডেট, ইছ্যু ডেট কেতিয়া, এপ্ৰিলৰ 4 তাৰিখে কৰি পেলাই আমি ছাবমিট কৰি দিলে। ঠিক আছে, আৰু এজনী বাইদেউৰ চাওঁ। আপোনালোকে এই এমাউণ্টটো এতিয়া লক্ষ্য কৰিব। ঠিক আছে, এই এমাউণ্টটো লক্ষ্য কৰিব। ইয়াত ইফেক্টটো চাব, কমে নে বাঢ়ে। ঠিক আছে, এইটো মই দেখাইছোঁ বেংকৰ থ্ৰুদি পে'মেণ্ট কৰিছে। ঠিক আছে, নেক্সট চাওঁ আৰু এটা আমি এইটো দেখাম, কেছ দিছে। ঠিক আছে, মেক পে'মেণ্ট 3,000 টকা, এইটো হ'ব কেছ, ছাবমিট। বাঢ়িলে নাই কেছ, কাৰণ মেম্বাৰজনীয়ে কাক দিছে, গোটক দিছে টকা। গোটে আকৌ কি দেখাব লাগিব, বেংক লোন হ'লে বেংকত ঘূৰাই দিয়া দেখাব লাগিব, CIF লোন হ'লে কাক ঘূৰাব লাগিব, বিয়েক ঘূৰাব লাগিব। সেইকাৰণে কেছ কি হৈছে, বাঢ়ি গৈছে। আগৰ বাইদেউজনী বেংকত ভৰাইছিল, সেইকাৰণে কি হ'ল, বেংক এমাউণ্টটো বাঢ়ি গ'ল। ঠিক আছে, আমি যেতিয়া পে'মেণ্ট দেখাম তেতিয়া আমি বুজি পাম। ঠিক আছে, হৈ গ'ল এইটো। আমি এতিয়া জাষ্ট ট্ৰেইনিং পাৰপাছ আমি দুজনীয়ে দেখাইছোঁ। এনেকৈ কৰি আপোনালোকে গোটেইখিনি দেখাব লাগিব, আৰু যাৰ পে'মেণ্ট হ'ব নহয় ইয়াত ধুনীয়াকৈ ওলাই আহিব। ঠিক আছে, আপোনালোকে এনেকৈ কৰি গোটেই যাৰ ৰিপে'মেণ্ট আছে গোটেইখিনি ৰিপে'মেণ্ট কৰিব লাগিব। কিন্তু আপোনালোকে যিটো সপ্তাহত টকা দিয়ে সেইটো সপ্তাহৰ মিটিঙতহে এইটো কৰিব। ঠিক আছে, বেক হ'লোঁ, লোন ৰিপে'মেণ্ট হৈ গ'ল। এতিয়া আমাৰ আছে আদাৰ ৰিচিপ্ট। বেলেগ কিবা ৰিচিপ্ট হৈছে নেকি, নিউ ৰিচিপ্ট, ছেম আমাৰ কাটঅফৰ দৰেই। নেম অফ মেম্বাৰৰ নাম ছিলেক্ট কৰিলোঁ। ৰিচিপ্ট টাইপ, শ্বেয়াৰ কেপিটেল, আদাৰ ছেভিং, কণ্ট্ৰিবিউশ্যন ফৰ ইনভেষ্টমেণ্ট ইন ভিঅ', মেম্বাৰ ছেভিং আৰু পেনাল্টি। তো
তো ধৰি লৈছোঁ আমাৰ পেনাল্টি আছে, পেনাল্টি 10 rupees, মোড অফ ৰিচিভ কেছ ছেভ, বাঢ়ি গ'ল নাই এমাউণ্টটো, কাৰণ মেম্বাৰজনে কাক টকা দিছে, গোটক দিছে, গোটৰ কেছত কি হ'ল টকা বাঢ়ি গ'ল। ঠিক আছে, নেক্সট আদাৰ ৰিচিপ্ট হৈ গ'ল। এতিয়া আদাৰ পে'মেণ্ট, এতিয়া আমাৰ হ'ব কি আদাৰ পে'মেণ্ট। আদাৰ এই পে'মেণ্টটো কি হ'ব, গোটেই মেম্বাৰক কিবা পে'মেণ্ট কৰিলে নেকি। ঠিক আছে, গোটেই মেম্বাৰক কিবা পে'মেণ্ট কৰিলে নেকি। মেম্বাৰৰ নাম লিখিলোঁ, পে'মেণ্ট টাইপ গ্ৰাণ্ট ডনেশ্যন ইয়া ডিভিডেণ্ড পে'মেণ্ট। ডিভিডেণ্ড পে'মেণ্ট আৰু গ্ৰাণ্ট ডনেশ্যনটো কি হয়, যদি কিবা গ্ৰাণ্টৰ টকা হয়, যদি আমাৰ মেম্বাৰক দিয়া হয় গ্ৰাণ্টত ভৰাম, আৰু ডিভিডেণ্ড পে'মেণ্ট হ'ল বিজনেছ কৰি আছোঁ, আমাৰ প্ৰফিট হৈছে, বহুত টকা আছে, তো তাৰে কিছু এটা অংশ আমি ডিভিডেণ্ড হিচাপে চবকে ভগাই দিব পাৰোঁ। যদি তেনেকুৱা কিবা পে'মেণ্ট থাকে গোটৰ পৰা মেম্বাৰে লোৱা, ইয়াত ডিভিডেণ্ড পে'মেণ্টত ভৰাই দিওঁ, ভৰাই পেলাই এমাউণ্ট কিমান হয় কৰি পেলাই মোডটো কি কেছ বেংক অনলাইন কেনেকৈ পে'মেণ্ট কৰিছে সেইটো ভৰাই ছাবমিটটো দিলেই হৈ গ'ল। ঠিক আছে, আমি নেক্সট চাওঁ লোন ৰিকুৱেষ্ট। ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে, আপোনালোকে যদি কাৰোবাক লোন দিব বিচাৰে, প্ৰথমে কি হয় আপোনালোকৰ লগত লোন প্ৰথমত বিচাৰে, তো আমি যেতিয়া কাৰোবাক লোন দিম প্ৰথমত আমি লোন ৰিকুৱেষ্ট ক্ৰিয়েট কৰিব লাগিব, মানে লোন বিচাৰিছে বুলি আমি প্ৰথমত ভৰাব লাগিব। একচুৱেলি নিয়মত কি হয়, আপোনালোকৰ গোটৰ মেম্বাৰে যেতিয়া আপোনালোকৰ গোটত লোন বিচাৰে বা আপোনালোকৰ গোটে যেতিয়া ভিঅ'ক লোন বিচাৰে, প্ৰথম আমি কি কৰিব লাগে, এপ্লিকেশ্যন দিব লাগে যে বাইদেউ আমাক ইমান টকা এটা লাগে। ঠিক আছে, আপোনালোকে ৰিকুৱেষ্ট কৰিলে, আপোনালোকৰ ওচৰত যেতিয়া গোটৰ ওচৰত বা ভিঅ'ৰ ওচৰত যদি ৰিকুৱেষ্ট যাব, ভিঅ' বা গোটে ডিচাইড কৰিব যে বাইদেউক আমি আমাৰ লগত কি টকা এভেইলেবল আছে আৰু আমি কি টকা দিম। যদি আমাৰ নিজৰ টকা আছে নিজৰ টকা দিব পাৰোঁ, যদি আমাৰ পৰা নিজৰ টকা নাই ভিঅ'ৰ পৰা টকা আনি পেলাই চিআইএফৰ লোন পেলাই চিএলএফৰ লোন হিচাপেও আমি কি কৰিব পাৰোঁ, দিব পাৰোঁ। সেইকাৰণে প্ৰথমত আমি কি কৰিব লাগিব, লোন ৰিকুৱেষ্ট কৰিব লাগিব। বেংকত যেতিয়া আপোনালোকে লোন বিচাৰিব যায় প্ৰথমত কি কৰিব লাগে, ডকুমেণ্টখিনি লিখি পেলাই আমি লোন এপ্লাই কৰিব লাগে, হয়নে। তাৰপিছত কি হয় লোন এপ্ৰুভ হয়। তো ইয়াতো প্ৰথমত আমি কি কৰিব লাগিব, লোন এপ্লাই কৰিব লাগিব। সেই লোন এপ্লাইটো কি হ'ল, লোন ৰিকুৱেষ্ট। ঠিক আছে, প্ৰথমত আমি লোন ৰিকুৱেষ্ট কৰি লওঁ। ঠিক আছে, নিউ লোন ৰিকুৱেষ্ট, কোনজনীয়ে বাইদেৱে লোন বিচাৰিছে ছিলেক্ট কৰিলোঁ, কিমান টকা লোন বিচাৰিছে, ধৰিলোঁ 10,000 টকা বিচাৰিছে, 10,000 টকা সুধিছে কিমান দিনৰ কাৰণে ল'ব, 12 মাহ। কেটেগৰী কিহৰ কাৰণে লাগে লোন, কনজামশ্যন, এগ্ৰিকালচাৰ, লাইভ ষ্টক এণ্ড ফিচাৰী, মই দিলোঁ নন ফাৰ্ম। পাৰপজটো কি, কিবা বিজনেছ কৰিব। ঠিক আছে, যি আপোনালোকে ভৰাব। লোন ৰিকুৱেষ্ট ভেলিড আপ টু, সুধিছে যে এই লোন ৰিকুৱেষ্ট যে কৰি আছে ইয়াৰ ভেলিড কিমান দিন লাগি আছে, তো ইয়াৰ নৰ্মেলি 3 মাহ 4 মাহলৈকে থাকে। তো আমি 1 মাহ আগত দিম, জুন মাহত দিম, জুন মাহৰ 30 তাৰিখলৈকে ভেলিড আছিলোঁ। যিহেতু আমি যি কাট অফ কৰি আছোঁ আমি এপ্ৰিল মাহত কৰি আছোঁ, এপ্ৰিল মে জুন 3 মাহৰ। ঠিক আছে, আমি কৰি দিম ছেভ, আমি কৰি দিলোঁ লোন ৰিকুৱেষ্ট। লোন ৰিকুৱেষ্ট কৰিলে একো এফেক্ট নপৰে টকাত। ঠিক আছে, আমি আৰু এটা কৰি দিওঁ চাবৰ কাৰণে, আপোনালোকে টেষ্টিং কৰি চাওক, যদি বেলেগ বেলেগকৈ বিচাৰে আৰু এটা 50,000 বিচাৰিব পাৰে। হৈ গ'ল, লোন পিৰিয়ড 24 মাহ, কেটেগৰী কনজামশ্যন হ'ব পাৰে, পাৰপজ এডুকেশ্যন, এইটো আমি ছেম ডেট দিছোঁ জুলাই 4। ঠিক আছে, এতিয়া আমাৰ দুটা লোন ৰিকুৱেষ্ট হৈ গ'ল, হয়নে, 60,000 লোন ৰিকুৱেষ্ট হৈ গ'ল। ঠিক আছে, এতিয়া হ'ল আমাৰ লোন ডিছবাৰ্চমেণ্ট। আমি আজি লোন ৰিকুৱেষ্ট আপোনালোকে কৰি থ'লে আজি আপোনালোকে ডিছবাৰ্চ নকৰিবও পাৰে, পিছতো কৰিব পাৰে, কাৰণ 3 মাহ 4 মাহ আমাৰ সময় থাকে। ঠিক আছে, এতিয়া আমি ডিছবাৰ্চমেণ্ট চাওঁ, কেনেকৈ আমি ডিছবাৰ্চমেণ্ট কৰিব লাগে। ঠিক আছে, আমি লোন ৰিকুৱেষ্ট কৰিলোঁ দুটা, এতিয়া আমি ডিছবাৰ্চমেণ্ট চাওঁ, ক্লিক কৰিলোঁ। ইয়াত তাত লোন ৰিকুৱেষ্ট কৰাৰ লগে লগে কি হ'ব, ডিছবাৰ্চমেণ্ট অট'মেটিক ওলাই থাকিব যে লোন ৰিকুৱেষ্ট কৰিছে বুলি, দুটা লোন। আমি অ'পেন কৰি চাওঁ। ঠিক আছে, কি লোন, ৰিকুৱেষ্ট আই ডি, ৰিমেইনিং লোন, ডিছবাৰ্চমেণ্ট ডেট 0, কাৰণ এতিয়ালৈকে আমি ডিছবাৰ্চ কৰা নাই, আৰু ৰিমেইনিং আফটাৰ ডিছবাৰ্চমেণ্ট 10,000। ইয়াত কি হয়, আপুনি যদি কাৰোবাৰ লোন এবাৰ ৰিকুৱেষ্ট কৰে, আপুনি যদি এবাৰ 10,000 ৰিকুৱেষ্ট কৰিছে আপুনি 10,000 নিদিব পাৰে, আপুনি 5,000 দিব পাৰে, তো আৰু 5,000 থাকি যাব, আকৌ নেক্সট আকৌ ডিছবাৰ্চ কৰিব পাৰে। ঠিক আছে, তো একবাৰ ক্ৰিয়েট কৰাৰ পিছত আপুনি ভাগে ভাগে দিব পাৰে বা একেবাৰেও দি দিব পাৰে। তো এটা চাই লওঁ আমি, ইয়াত দিছে লোন ডিছবাৰ্চমেণ্ট, বা আপুনি ডিলিট কৰি দিব পাৰে। যদি কোনোবা লোন ৰিকুৱেষ্ট কৰিছে আপোনাৰ লোন দিব মন নাই আপুনি ডিলিট কৰি দিব পাৰে।
ঠিক আছে, তো আমি ডিছবাৰ্চ কৰি চাওঁ, লোন ডিছবাৰ্চ, কাৰোবাক আমি লোন দি আছোঁ এতিয়া। চ'ৰ্চ, এতিয়া আমি কিহৰ পৰা লোন দিম, কাৰণ সেই ডিচাইডটো কোনে কৰিব, গোটেই কৰিব যে কি লোন দিব। মই ধৰি লৈছোঁ ওৱান ফাণ্ডৰ পৰাই দিব, ওৱান ফাণ্ডৰ টকা আছে, ওৱান ফাণ্ডৰ পৰাই দিব, ঠিক আছে। তো জেনেৰেল অব্লিক কমন ফাণ্ড। লোন ডিছবাৰ্চমেণ্ট এমাউণ্ট বিচাৰিছিলে কিমান, 10,000, কিন্তু গ্ৰাণ্ট হ'ল 8,000, ঠিক আছে। তাত কেটেগৰীটো ভৰাইছিলে কিহৰ কাৰণে লাগে, ইয়াত চেঞ্জো কৰিব পাৰি, অসুবিধা নাই। তো আমি যিটো যাৰ কাৰণে লৈছিলে আমি তাৰ কাৰণে দি আছোঁ। ইয়াত হৈছে লোন পিৰিয়ড, 12 মাহৰ কাৰণে লৈছিলে। ইণ্টাৰেষ্ট ৰেট, এই ইণ্টাৰেষ্ট ৰেটটো ভৰাব লাগিব কিমান টকা, তো ইণ্টাৰেষ্ট ৰেট হ'ল 12 টকা, ঠিক আছে। বেছি হ'ব পাৰে, 24 টকা হ'ব পাৰে, মানে মাহত 2 টকা হ'ব পাৰে। 12 টকা মানে এইটো হ'ল বছৰি, 12 টকা মানে মাহত 1 টকা, মাহত 2 টকা হ'ব পাৰে। সেইটো মাহত 2 টকা হ'লে কিমান হ'ব, 24। এতিয়া ইয়াত সুধিছে মৰাটৰিয়াম পিৰিয়ড, মানে আপুনি যি লোন দিলে, লোনৰ কিমান সময় দিব যে মূলধন ঘূৰাব নালাগে, অকল সুদ ঘূৰাব লাগে, সেইটো পিৰিয়ডো দিব পাৰে। নে সুতে মূল একেলগে ঘূৰাব, নে অকল সুদ ঘূৰাব। যদি ইয়াত দিয়ে যে নাই আমি 3 মাহলৈকে মূলধন নালাগে, অকল সুদ দিলেই হ'ল, তাৰপিছৰ পৰা মূলধন ঘূৰাব, সেইটো হ'ব পাৰে। 3 ইয়া 6 মান্থ, যিটো বিচাৰে ইয়াৰ এমাহ, 1 মান্থ। 1 মাহলৈকে আপোনালোকে এলাউ কৰিলে যে মূলধনটো ঘূৰাব নালাগে, অকল সুদ দিলেই হ'ল, 1 মাহ পিছৰ পৰা সুতে মূলে আমাক ঘূৰাব লাগিব, সেইটো মৰাটৰিয়াম পিৰিয়ড বুলি কয়। কিমান দিনলৈকে দিছে, ঠিক আছে। মই ইয়াত দিছোঁ, বাইদেউ কিবা অসুবিধাৰ কাৰণে লৈছে, 3 মাহ সময় দিছোঁ, 3 মাহত মূলধন ঘূৰাব নালাগে, সুদ দিলেই হ'ল, তাৰপিছৰ পৰা সুতে মূল একেলগে ঘূৰাব, ঠিক আছে। 3 মান্থ, অ'কে, 3 মান্থ। এতিয়া সুধিছে পেড অফ মোড, কেছ হ'ব পাৰে আৰু বেংক হ'ব পাৰে, অনলাইন হ'ব পাৰে। মই দিছোঁ কেছ চেভ। ইয়াত ধুনীয়াকৈ লোনৰ ষ্টেটমেণ্ট ওলাই আহিছে যে প্ৰিন্সিপাল ডিমাণ্ড কিমান, 666, ইণ্টাৰেষ্ট প্ৰথম মাহত 310 টকা 976, ঠিক আছে। প্ৰথম মাহত সুদটো সেইটো কাৰণে বেছি আহিছে, কাৰণ আমাৰ ইয়াত 3 মাহলৈকে আমি মূলধন লোৱা নাছিলোঁ যে, 3 মাহ পিছত ডাইৰেক্ট একবাৰ বিচাৰিছোঁ, সেইকাৰণে সুদটো বেছি হৈছে প্ৰথম মাহত 976। নেক্সট মাহৰ পৰা কি হ'ব, কমি আহিব 76, 67, 62, কাৰণ মূলধনটো কমি কমি আহিব যে, সেইকাৰণে সুদটো কি হ'ব, কমি কমি আহিব, ঠিক আছে। হৈ গ'ল আমাৰ লোন। 10,000 বিচাৰিছিলে, আমি কিমান দিলোঁ, 8,000 দিলোঁ, ৰিমেইনিং কিমান আছে, 2,000 আছে, সেইটো আকৌ পিছত ল'ব পাৰিব, বা আপোনালোকে আকৌ নতুন লোন ক্ৰিয়েট নকৰাকৈও 2,000 টকা লোনত দিব পাৰিব, ঠিক আছে। বুজি পালে। কিবা ভুল হ'লে এডিটো কৰিব পাৰি, এডিট, ডিলিট, ভিউ শিডিউল, 3টা চাব পাৰি, ঠিক আছে। এতিয়া চাওক, আমি যেতিয়া 8,000 টকা দিলোঁ নহয়, কমি গ'ল নাই কেছ ইন হেণ্ডৰ পৰা। যদি আমি ইয়াত বেংক ছিলেক্ট কৰিলোহেঁতেন, আমাৰ ইয়াৰ পৰা কমি গ'লহেঁতেন, বেংকৰ পৰা কমিলহেঁতেন, ঠিক আছে। বুজি পাইছে। হৈ গ'ল লোন ডিছবাৰ্চমেণ্ট। এতিয়া আমি চাওঁ মেম্বাৰ লোন ৰিচিডিউলিং, এইটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, কাম চলি আছে। যেতিয়া আহি যায় তেতিয়া মই আকৌ আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম, ঠিক আছে। উইথড্ৰল, ঠিক আছে, আমি উইথড্ৰলটো চাওঁ। select member, withdrawal type, compulsory saving নে voluntary saving। যেটো আমি সেভিং কৰোঁ সেইটো আমি কি কৰিব পাৰি, উইথড্ৰ কৰিব পাৰোঁ, ঠিক আছে। যেনে কম্পালসৰি সেভিং। এজনী বাইদেউৰ কিমান টকা আছিলে, 1830 টকা জমা হৈছে। আগত 1800 টকা আছিলে, এইটো মাহত আমাৰ 30 টকাকৈ দিয়া হ'ল। 1830 টকা ইয়াৰ পৰা যদি সেভিং উইথড্ৰ কৰিব বিচাৰে, উইথড্ৰ কৰিব পাৰে, ঠিক আছে। যদি কোনোবা উইথড্ৰ কৰে, আমি ইয়াত লেগেছত ভৰাব লাগিব, ঠিক আছে। আমাৰ এইটো উইথড্ৰ নাই, সেইকাৰণে আমি এইটো নভৰাওঁ। তাৰপিছত মেম্বাৰ চামাৰি, মেম্বাৰ চামাৰি আমি চাব পাৰোঁ এই কাৰ কিমান ট্ৰানজেকশ্যন হ'ল, ঠিক আছে। ইয়াত আমি ধুনীয়াকৈ চাব পাৰোঁ ট্ৰানজেকশ্যনখিনি, ঠিক আছে। খালি আমি ইয়াত ছিলেক্ট কৰিব লাগিব। 30 টকা ছেভিং পাইছিলোঁ, টোটেল 1830 টকা ছেভিং, আৰু লোন পে'মেণ্ট কৰিলে কিমান, 3000। গোটেইখিনি ট্ৰানজেকশ্যনখিনি ওলাই আহিব যে এজনী মেম্বাৰে কি কি ট্ৰানজেকশ্যন কৰিলে, লোন ল'লে, দিলে, যি হওক গোটেইখিনি ইয়াত চাব পাৰে ডাটাকে চামাৰি, ঠিক আছে। আমাৰ মেম্বাৰ ট্ৰানজেকশ্যনখিনি হৈ গ'ল, আমি গোটেইখিনি মেম্বাৰ ট্ৰানজেকশ্যনখিনি চালোঁ। এতিয়া আমাৰ আছে গ্ৰুপ ট্ৰানজেকশ্যন, ঠিক আছে। গ্ৰুপ ট্ৰানজেকশ্যনত যোৱাৰ আগত আপোনালোকৰ ঘৰত যদি মেট্ৰিক দিয়া ল'ৰা ছোৱালী থাকে, HSLC পৰীক্ষা দিয়া ল'ৰা ছোৱালী থাকে, তাহাঁতৰ কাৰণে আমি এখন কোৰ্চ লঞ্চ কৰিছোঁ। কোৰ্চটো প্ৰথমে দেখাই লৈছোঁ। আপোনালোকে
গুগলত যাব, গুগলত গৈ চাৰ্চ কৰিব HSLC টপাৰ নোটছ কৰি পেলাই কি কৰিব, চাৰ্চ কৰিব। প্ৰথমতে ওলাই আহিব সেৱা ক্লাছ 10 টপাৰ নোটছ ফৰ এক্সামৰ কাৰণে ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়াম দুটাই আছে। ষ্ট'ৰত দেৱ লাইব্ৰেৰীত পাই যাব। তাৰ পৰা ল'ৰা ছোৱালী এবাৰ মেট্ৰিক পৰীক্ষা দি আছে, আমি তাহাঁতৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ দুটা। কোৰ্চ মানে আপোনাৰ PDF নোটছ হয়। যোৱা 5-7 বছৰৰ যি কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখিনি আমি এনালাইজ কৰিলোঁ যে প্ৰথম বছৰৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা আছিলে, তাৰ ছেকেণ্ড বছৰৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকৈ আছিলে, থাৰ্ড বছৰৰ কুৱেশ্যন পেটাৰ্ণটো কেনেকৈ আছিলে, আমি গোটেইখিনি বস্তু এনালাইজ কৰিলোঁ যে বছৰে বছৰে কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকৈ চেঞ্জ হয়। তো তেনেকৈ আমি লাষ্ট 5-7 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰখিনি আমি এনালাইজ কৰিলোঁ। এনালাইজ কৰাৰ পিছত আমি যিখিনি চেঞ্জেছ পালোঁ বা যিখিনি আমাৰ ৰিপিটেড কুৱেশ্যন হয়, আমাৰ টেক্সট বুকৰ পৰা কেনেকৈ কুৱেশ্যন দিয়ে, আমাৰ এক্সাৰচাইজৰ পৰা কেনেকৈ কুৱেশ্যন দিয়ে, গোটেইখিনি আমি উলিয়ালোঁ। উলিয়াই পেলাই আমি চেপ্টাৰ ৱাইজত ধুনীয়াকৈ বনালোঁ যে এইটো চেপ্টাৰৰ পৰা 7-8 বছৰলৈকে কোনকেইটা কুৱেশ্যন পৰীক্ষাত আহিছিলে আৰু ৰিপিটেড কুৱেশ্যন কিমান হৈছে, মানে বছৰ বছৰ ৰিপিটেড হৈ থকা, বা যদি নতুন কুৱেশ্যন হয় ক'ৰ পৰা আহিছে, কেনেকৈ দিছে, গোটেইখিনি বস্তু আমি এনালাইজ কৰি সাম্ভাৱ্য প্ৰশ্ন উত্তৰ আমি বনালোঁ যে অহা আগন্তুক 2027 চনৰ পৰীক্ষাত কেনেকৈ আহিব পাৰে। ঠিক আছে, আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে কোৰ্চ লঞ্চ কৰা হৈছে। প্ৰাইচটো বেছি নহয়, 699ত আছে। 699ত যিটো আমাৰ কুৱেশ্যন পেপাৰ হয় 2015 পৰা 2026লৈকে আমি কি কৰিলোঁ, এনালাইজ কৰিলোঁ। এনালাইজ কৰি আমি চেপ্টাৰ ৱাইজ ধুনীয়াকৈ আমি বনালোঁ। তাৰপিছত 2027 চনত মষ্ট প্ৰবেবলি কুৱেশ্যন কি কুৱেশ্যন আহিব পাৰে সেইখিনি আমি উলিয়ালোঁ। কাৰণ কিছুমান কুৱেশ্যন আমাৰ 4 বা 5 বাৰলৈকে ৰিপিটেড হৈছে, সেইখিনি আমি উলিয়ালোঁ। দুবাৰ ৰিপিট হোৱাখিনি উলিয়ালোঁ। তো আমি এটা সীমা ওলালোঁ যে কিমান বছৰ পিছে ৰিপিটেড হয়। তো 27 চনত কোনকেইটা কুৱেশ্যন ৰিপিটেড হ'ব পাৰে আৰু ইউনিক কুৱেশ্যন কি দিব পাৰে। HSLC কি হ'ল, MCQ হৈ গ'ল, তো 50 মাৰ্ক MCQ আহে। তো MCQৰ সম্ভাৱনা কেনেকুৱা, চেপ্টাৰৰ পৰা কেনেকৈ আমি সেইখিনি উলিয়াম, সেই বস্তুখিনি কি কৰিলোঁ, আমি 6 মাহৰ মেহনত কৰি আমি উলিয়ালোঁ। আগন্তুক যোনে HSLC পৰীক্ষা দিব তাহাঁতৰ কাৰণে চব ফুল্লি ছল্ভ কৰা আছে। যিমান আমি কুৱেশ্যন ওলালোঁ গোটেইখিনি আমি ছল্ভ কৰি দিছোঁ। আৰু আমি এই টপাৰ নোটছতে কি কৰিলোঁ, চেম্পল পেপাৰ দুটা ক্ৰিয়েট কৰি দিলোঁ যে 27 চনৰ পৰীক্ষাত কেনেকৈ ধৰণৰ কুৱেশ্যন আহিব পাৰে। লগতে কম্পিলেট নোটছ এণ্ড কুৱেশ্যন এনচাৰ 15 পৰা 26 চনৰ কুৱেশ্যন পেপাৰ এনালাইজ কৰাৰ পিছতো টেক্সট বুকৰ যিখিনি এক্সাৰচাইজ কুৱেশ্যন থাকে, চেপ্টাৰৰ ভিতৰৰ পৰা যিখিনি এডিশ্যনেল কুৱেশ্যন হ'ব পাৰে আৰু যিমানবোৰ MCQ হ'ব পাৰে, পচিবিলিটি যিমান আছে সেই গোটেইখিনিও ইয়াত কি আছে, অন্তৰ্ভুক্ত আছে। 15 পৰা 26 চনলৈকে যিখিনি কুৱেশ্যন পেপাৰ এনালাইজ কৰিলোঁ সেইখিনিতো থাকিবই। লগতে আমাৰ পাঠ্যপুথিৰ যি প্ৰশ্ন উত্তৰ আছে সেইখিনিও ছল্ভ কৰা হৈছে। লগতে চেপ্টাৰখিনি পঢ়ি এনালাইজ কৰি কেনেকৈ ধৰণৰ নতুন কুৱেশ্যন বনিব পাৰে আমি সেইটো বনাই পেলাই ছল্ভ কৰি দিলোঁ। লগতে আমি মাল্টিপল চইচ কুৱেশ্যনো বনালোঁ। বাই বুটামত কৰিব লাগে, বাই নাও হোৱাৰ পিছত কি হ'ব, অট'মেটিক 5% এটা ডিছকাউণ্ট অলৰেডি কুপন লগোৱাই আছে, 5% ডিছকাউণ্ট হৈ যাব 664ত। তো ইয়াত ডিটেইলছখিনি ভৰাব লাগে। ভৰাৰ পিছত প্লেচ অৰ্ডাৰ কৰাৰ লগে লগে PDF ডাউনলোডৰ এটা লিংক ওলাই যাব। PDFখিনি ডাউনলোড কৰি আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰে। আৰু এইটো একদম গেৰেণ্টি হয় যে 70 to 80% একদম চিয়'ৰ কমন পৰিব। কাৰণ বহুতবোৰ আপোনালোকে চাব, মাৰ্কেটৰ বহুত কিতাপ ওলাইছে বা অনলাইনে কোনোবা বেছি আছে 99% কমন, 99% কমন। সেইটো একচুৱেলি তাহাঁতে কয় 99% কমন, আমি সেইটো ক্লেইম কেতিয়াও নকৰোঁ যে 99%, কাৰণ সেইটো পচিবলে নহয়। তো আমি এইটো ক্লেইম কৰিব পাৰোঁ যে 70 to 80% একদম 100% গেৰেণ্টি 70 to 80% কমন পৰিব। যদি ভালকৈ ফ্ল' কৰে 70 পৰা 80 মাৰ্কছ পোৱাটো কোনো ৰখাব নোৱাৰে, একদম চিয়'ৰ। ঠিক আছে, ইয়াৰ পিছত আমি আমাৰ নিজৰ টপিকলৈ আহোঁ। আপোনালোকে চাব পাৰে মই ইংলিছ মিডিয়াম আৰু আছামিছ মিডিয়ামৰ যিটো বাই লিংক মই কমেণ্ট বক্সত পিন কৰি দিম। তাৰপিছত আপোনালোকে গুগলত আহি চাৰ্চ কৰিলেই হ'ল, দেৱ লাইব্ৰেৰী HSLC টপ নোটছ বুলিও চাৰ্চ কৰিলেও পাই যাব, অসুবিধা নাই। আপোনালোকে যেনেকৈ চাৰ্চ কৰক গুগলৰ টপত পাই যাব। কাৰণ বহুত ষ্টুডেণ্টৰ বহুত ভাল ৰিভিউ পালোঁ আমি, আমাক
ফোন যোগে হোৱাটছআপ যোগেও বহুতে কৈছে, আমাৰ পেৰেণ্টছেও বহুতে ফোন কৰি কৈছে যে বহুত ধুনীয়া নোটছ হৈছে। টিচাৰ্ছেও আমাক কণ্টেক্ট কৰিছে, ছাৰ বহুত ভাল নোটছ বনাইছে, ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত সুবিধা হ'ব। ঠিক আছে, আপোনালোকে চাব পাৰে। তাৰপিছত আছে আমি এতিয়া টপিকলৈ আহোঁ, গ্ৰুপ ট্ৰানজেকশ্যন। এতিয়া আমি কি চাম? গ্ৰুপ ট্ৰানজেকশ্যন। গ্ৰুপ ট্ৰানজেকশ্যনত যোৱাৰ পিছত প্ৰথমতে আছে আমাৰ গ্ৰুপ ইনভেষ্টমেণ্ট। যেনে আমাৰ প্ৰথমটোত আছিলে গ্ৰুপ ইনভেষ্টমেণ্ট। তো গ্ৰুপ ইনভেষ্টমেণ্ট আমাৰ কাটঅফত কি আছিলে? কাটঅফৰ গ্ৰুপ ইনভেষ্টমেণ্টত আছিলে আমি ভিঅ' বেংক বা CLFত কিবা ইনভেষ্ট কৰিছোঁ নেকি। তো গ্ৰুপ ইনভেষ্টমেণ্ট এটা আহিব, চেলেক্ট ভিঅ' ইনভেষ্টমেণ্ট কম্পালচৰি ছেভিং, হয়নে? আমি কি কৰোঁ? গোটৰ পৰা ভিঅ'লৈ মাহেকত ছেভিং কৰোঁনে? আমি ছেভিং কৰোঁ। তো সেই ছেভিংটো মাহৰ প্ৰথমতো ৰাখিব পাৰে, মাজতো যিকোনো মিটিঙত হ'ব পাৰে। তো মই দেখাই দিছোঁ, এইটো মিটিঙতে আমি ৰাখিছোঁ 100 টকাকৈ। ভিঅ'ত এই গোটে কিমানকৈ ছেভিং কৰে? 100 টকা কৰে কেছ। কমি যাব ইয়াৰ পৰা এতিয়া 310 হৈ গ'লনে? এই টকাটো আমি ক'ত ছেভিং কৰিলোঁ? ভিঅ'ত ছেভিং কৰিলোঁ, হৈ গ'ল। ইয়াত আমাৰ আৰু নাই। এতিয়া আছে নিউ ব্ৰয়িং, মানে অথনি যে আপোনালোকৰ মেম্বাৰে লোন ৰিকুৱেষ্ট কৰিছিলে যে 50,000, সেই 50,000 যদি আপোনালোকৰ গোটত থাকে তেতিয়া কি কৰিব? 50,000 লোন দিব পাৰিব। যদি আপোনালোকৰ গোটত নাথাকে তেতিয়া কি কৰিব? আপোনালোকে ভিঅ'ৰ পৰা টকা বিচাৰিব লাগিব, হয়নে? লোন ৰিকুৱেষ্ট কৰিব লাগিব। তো ইয়াত লোন ব্ৰয়িং, আপুনি কাৰ পৰা লোন লৈছে সেইটো ইয়াত ভৰাব লাগিব প্ৰথমত। তো মই দেখাই দিছোঁ যে সেই 50,000 টকাটো আমি এইটো মিটিঙত আমাক বিচাৰিছিলে, পিছৰ মিটিঙত আমি 50,000 টকাটো দিম। তো তাৰ কাৰণে আমি কি কৰিব লাগিব? 50,000 টকাটো ল'ব লাগিব। তো চেলেক্ট ইনষ্টিটিউট ভিঅ' কাৰ পৰা ল'ম? আমি ভিঅ'ৰ পৰা, ৰামধেনু জীৱিকা ভিঅ'। ঠিক আছে, লোন নাম্বাৰ, একাউণ্ট নাম্বাৰ ইয়াত আমি দিছোঁ 6 নম্বৰ, লোন নম্বৰ দি দিছোঁ আমি। ডিছবাৰ্চমেণ্ট ডেট ইমান তাৰিখে হয়, ইণ্টাৰেষ্ট ষ্টাৰ্ট ডেট ইমানেই হয়। ঠিক আছে, ফাণ্ড চ'ৰ্চ আমি কি লৈছোঁ? CIF। লোন এমাউণ্ট 50,000। ইণ্টাৰেষ্ট ৰেট আমি কিমান ল'ম? 9% ল'ম। গোটে ভিঅ'ৰ পৰা কিমান পাৰ্চেণ্টত ইণ্টাৰেষ্টত সুত লয়? 9%। মনত ৰাখিব, গোটেই যেতিয়া মেম্বাৰক দিব তেতিয়া কিমান হ'ব? 12%। ঠিক আছে, লোন পিৰিয়ড আমি লৈছোঁ 24 মান্থৰ কাৰণে। ইয়াতো ছেম একেটা সুধিছে, মৰেটৰিয়াম পিৰিয়ড। ভিঅ'ও আছে যে তেনেকৈ দিব পাৰে যে প্ৰথমত কিমান দিনলৈকে সুত নালাগে। মই দি দিছোঁ 1 মান্থ, বা আপোনালোকে 0 দিব পাৰে, যে একদম প্ৰথমৰ পৰা দিব লাগিব বুলি হ'লেও হ'ব পাৰে, বা 1 মান্থৰ কাৰণে দিব পাৰে। সুতে বুলি 1 মান্থৰ সুতটো দিবই লাগিব, কিন্তু একেবাৰে দি দিব। ঠিক আছে, লোন ৰিপে'মেণ্ট ফ্ৰিকুৱেণ্টলি মান্থলি, মোড অফ বেংক, বেংক দিয়াৰ লগে লগে বেংক ছিলেক্ট হ'ব। ঠিক আছে, চেক নাম্বাৰ কেইটা? 6টা হয়, এইটো মাৰি ভৰাই ল'ব। তাৰপিছত ডেট, ইছ্যু কৰাৰ ডেট 4 তাৰিখ, ছেভ। হৈ গ'ল। 50,000 টকাত আমি লোন ল'লোঁ, বেংকৰ টকা বাঢ়ি গ'লনে? বাঢ়ি গ'ল। কাৰণ 50,000 টকাটো ক'ত দিলে? আমাৰ গোটৰ বেংকৰ একাউণ্টত দিলে, সেইকাৰণে টকাটো বাঢ়ি গ'ল। ঠিক আছে, লোন ল'লোঁ। গ্ৰুপ লোন ৰিচিডিউলিং, এইটো ছেম, এইটো আণ্ডাৰ মেইনটেনেঞ্চ আছে, মানে এইটো কাম চলি আছে, বহুত সোনকালে ৰিলিজ কৰি দিব, তেতিয়া আমি চাম। নেক্সট ৰিচিপ্ট এণ্ড ইনকাম, এইটো আমাৰ কি? ৰিচিপ্ট এণ্ড ইনকাম। নিউ গ্ৰুপ ৰিচিপ্ট, চেলেক্ট ভিঅ'। আমি এটা এটাকৈ গোটেইখিনি পইণ্ট চাম। ভিঅ'ত কি আছে? ভলেণ্টাৰী ছেভিং ইন ভিঅ' ৰিটাৰ্ণ। আমি যে অকণমান আগত যে 100 টকা দেখালোঁ ভিঅ'ত ছেভিং কৰা, সেইটো যদি ৰিটাৰ্ণ আহে আমি ইয়াত ভৰাব লাগে। কম্পালচৰি ছেভিঙত ভলেণ্টাৰী ছেভিংটো ভলেণ্টাৰী যদি কৰিছে, নহ'লে কম্পালচৰি ছেভিঙত। আদাৰ ছেভিং, শ্বেয়াৰ কেপিটেল, ইণ্টাৰেষ্ট ৰিচিভ অন ভলেণ্টাৰী ছেভিং, ডিভিডেণ্ড ৰিচিভ, ভিঅ'ৰ প্ৰফিট হৈছে, মেম্বাৰলৈ ডিভিডেণ্ড দিছে, সেইটো হ'ব পাৰে। প্ৰথম চালোঁ আমি ভিঅ'। এতিয়া চাম আমি ডাইৰেক্ট বেংক হ'ব পাৰে। বেংকত ইণ্টাৰেষ্ট ৰিচিভ, বেংক একাউণ্ট এইটো থাকিব। ঠিক আছে, এইটো ভৰাব, ইণ্টাৰেষ্ট ফ্ৰম বেংক একাউণ্ট, কাৰণ আমাৰ 3 মাহ বা 6 মাহ মূৰে মূৰে বেংকৰ পৰা এটা ইণ্টাৰেষ্ট দিয়ে যে, সেইটো ইয়াত ভৰাব লাগে। ঠিক আছে, নেক্সট চাম আমি আদাৰ্ছ। আদাৰ্ছত চেলছ ইনভেণ্টৰী, চেলছ ছাৰ্ভিচ, ৰেণ্ট ৰিচিভ, আদাৰ ইনকাম, TDS ৰিফাণ্ড ৰিচিভ, ইণ্টাৰেষ্ট ৰিচিভ ফ্ৰম মেম্বাৰ। আমি যে আমাৰ পৰা যি মেম্বাৰে লোন ল'ব, বা আমি যে লোন ডিছবাৰ্চ কৰিলোঁ, নেক্সট মাহত পৰা যেতিয়া ৰিপে'মেণ্ট কৰিব আমাৰ ওৱান ফাণ্ডৰ লোনত,
তাত আমি কি কৰিম অকল মূলধনটোৱে ভৰাম যে আমাৰ 8,000 টকা লৈছে 8,000 যি কিস্তি সুতে মূলে তাত শ্ব' কৰে কিন্তু আমাৰ যিটো কিস্তি হয় কিস্তিটো আমি তাত ভৰাম আৰু সুতটো আমি ইয়াত ভৰাম ইণ্টাৰেষ্ট ৰিচিভ ফ্ৰম মেম্বাৰ এটা মনত ৰাখিব আমি তাত সুতে মূল একেলগে নভৰাওঁ তাত আমি অকল মূলধনটো ভৰাম কিস্তিত যিটো আমাৰ তাত কিস্তি বনিব তাত আমি অকল মূলধনটো ভৰাম আৰু তাৰ যিটো সুতটো কাৰণ যেতিয়া মেম্বাৰে গোটক দিয়া হ'ব সুতে মূল একেলগে আনিব আপোনালোকে এইটো হিচাপ কৰিব লাগিব বহি যে ইয়াৰ সুত কিমান আৰু মূলধন কিমান তো মূলধনটো ভৰাম আমি লোন ৰিচিভত ঠিক আছে আৰু তাৰ ইণ্টাৰেষ্ট যিটো থাকিব ইণ্টাৰেষ্টটো আমি ভৰাম আহি ইণ্টাৰেষ্ট ৰিচিভ ফ্ৰম মেম্বাৰ মনত ৰাখিব এইটো হ'ল ৰিচিভ ফ্ৰমত কোনটোত আছিলে ৰিচিপ্ট এণ্ড ইনকামত ঠিক আছে এইটো পাহৰি নাযাব আমি এইটো ইয়াত ভৰাম ভৰাই দিছোঁ এটা আদাৰ্ছ ইণ্টাৰেষ্ট ৰিচিভ ফ্ৰম মেম্বাৰ 233 ধৰি লৈছোঁ মোড অফ কেছ ছেভ কৰি দিছোঁ আমাৰ ইয়াত টকাটো বাঢ়ি যাব ইণ্টাৰেষ্টৰ টকাটো ঠিক আছে এটা আমি মেম্বাৰৰ পৰা ইণ্টাৰেষ্ট ৰিচিভ কৰিলোঁ মানে যি আমাৰ ৰিপে'মেণ্ট কৰে মূলধন তাত আৰু ইণ্টাৰেষ্টটো ইয়াত ঠিক আছে আকৌ একবাৰ দেখাই দিছোঁ মেম্বাৰ ট্ৰানজেকশ্যন লোন ৰিপে'মেণ্টত ভৰাব অকল মূলধনৰ টকা গ্ৰুপ তাৰপিছত গ্ৰুপ ট্ৰানজেকশ্যনত আহি ৰিচিপ্ট এণ্ড ইনকামত ভৰাব ইণ্টাৰেষ্টটো ঠিক আছে নেক্সট চাওঁ আমি গ্ৰুপ ফাণ্ড ৰিচিভ আমাৰ গ্ৰুপে ফাণ্ড কি ৰিচিভ কৰিছে তো সব এছ এছ জিয়ে প্ৰায়ভাগ 70-80% এছ এছ জি কি পালে আৰ এফ পালে আগতে এতিয়া নতুনকৈ এই মিটিঙৰ দিনা যদি কিবা ৰিচিভ হৈছে কাট অফৰ পৰা এই মিটিঙৰ সময়লৈকে যদি কিবা গ্ৰাণ্ট পাইছে তেতিয়াহে ইয়াত ভৰাব লাগে ঠিক আছে ধৰক এক গোটেই আৰ এফ আগত পোৱা নাছিলে এই পিৰিয়ডত আৰ এফ পালে তো আমি ইয়াত ভৰাম চেলেক্ট ইনষ্টিটিউট SRLM ফাণ্ড চ'ৰ্চ ৰিভলভিং ফাণ্ড ডেট ভৰাম এমাউণ্ট কিমান টকা পালোঁ মোড পালোঁ বেংকৰ ৰেফাৰেঞ্চ নাম্বাৰ দি পেলাই আমি ছেভ কৰাই দিম বুজি পাইছে যিহেতু আমাৰ এইটো আগতে পাইছে আমি ইয়াত নভৰাওঁ ঠিক আছে এতিয়া আমাৰ লোন ৰিপে'মেণ্ট যেনেকৈ মেম্বাৰে লোন ৰিপে'মেণ্ট কৰে তেনেদৰেতো গোটেই লোন ৰিপে'মেণ্ট কৰিব লাগিব হয়নে তো আমাৰ যিহেতু ইয়াত বেংক লোন এটা আছেই তো প্ৰথমতে মেম্বাৰে কাক টকা দিছিলে গোটক দিছিলে এতিয়া গোটেই কাক দিব বেংকত ঘূৰাব লাগিব নহয় আমি এই লোন ৰিপে'মেণ্টটো ইয়াত ভৰাম লোন ৰিপে'মেণ্ট টোটেল বেংকত ইমান টকা ঘূৰাব লাগে কিস্তি আউটষ্টেণ্ডিং আছে ইমান ঠিক আছে ইমান আউটষ্টেণ্ডিঙৰ ইমান টকা আমি কিস্তি দিব লাগে পেইড মেক পে'মেণ্ট এমাউণ্ট টাইপ 28675 ইমাউণ্টটো হ'ব পাৰে বা আপোনালোকে বেছিকৈ দিব পাৰে একো কথা নাই 30,000 দি দিছে ধৰি লৈছোঁ চেলেক্ট মোড বেংক ইয়া অনলাইন ধৰিছোঁ অনলাইনত দি দিলে ডাইৰেক্ট বেংক চিলেক্ট কৰিলে কোনটো বেংকত দিলে ট্ৰানজেকশ্যন ID কিবা এটাতো বনিব কেতিয়া দিলে 4 তাৰিখত দিলে অ'কে ছাবমিট হৈ গ'ল আমি লোন কি কৰিলোঁ ৰিপে'মেণ্ট কৰি দিলোঁ 30,000 টকা ঠিক আছে কমিলে নহয় আমাৰ বেংকত 94 আছিলে 64 হৈ গ'ল ঠিক আছে এনেকৈ আপোনালোকে লোন দিব কাৰণ 10জনী মেম্বাৰে গোটক দিব সেই টকাটো গোটাকে একেলগে কাক ঘূৰাই দিব লাগিব বেংকত ঘূৰাই দিব লাগিব বা যদি চিয়াপৰ টকা হয় ভিঅ'ক ঘূৰাই দিব লাগিব কিন্তু যদি গোটৰ নিজৰ টকা হয় তেতিয়াহ'লে আৰু ইয়াত ঘূৰাব নালাগে কাৰণ সেইটো গোটতে থাকিব যেতিয়া আমি মেম্বাৰৰ পৰা ৰিচিভ কৰিম হয় নগদত থাকিব নহ'লে বেংকত থাকিব ঠিক আছে হৈ গ'ল নেক্সট এতিয়া হ'ল গ্ৰুপ এক্সপেঞ্চেছ আমাৰ গোটৰ নিজৰ কিবা যদি খৰচ থাকে এইটো হ'ল আমাৰ গ্ৰুপ এক্সপেঞ্চেছ আমি অলৰেডি ইয়াত পাই আহিছোঁ আপোনাৰ কাট অফত হয়নে নিউ এক্সপেঞ্চেছ পেইড টু ভিঅ'ত হ'ব পাৰে বা ভিঅ'ত চাই লওক ভিঅ'ত কি আছে পে'মেণ্ট ইণ্টাৰেষ্ট পেইড অন লোন টু ভিঅ' এতিয়া যেনেকৈ আমি বেংকত লোন ৰিপে'মেণ্ট কৰিলোঁ তো আমি লোন পে'মেণ্ট কিহত থাকিব পাৰে ভিঅ'ত থাকিব পাৰে তেতিয়া আমাৰ ইণ্টাৰেষ্ট আমি ইয়াত দিম ইণ্টাৰেষ্ট পেইড অন লোন ঠিক আছে বাকী আমি চাওঁ আদাৰ্ছ ট্ৰেইনিং এণ্ড কেপাচিটি বিল্ডিং ইনষ্টিটিউট বিল্ডিং যেনেকৈ আমি কাট অফত পাইছিলোঁ কেডাৰ পে'মেণ্ট বুক কিপাৰক পে'মেণ্ট এডমিন ইউটিলিটি এক্সপেঞ্চেছ ট্ৰেভেল এক্সপেঞ্চেছ বেংকত অহা যোৱাৰ কাৰণে আমাৰ কি হৈছে 100 টকা এটা খৰচ হৈছে কেছ ছেভ হৈ গ'ল বুক কিপাৰক পে'মেণ্ট কৰিছে আদাৰ্ছ পে'মেণ্ট বুক কিপাৰ 100 টকা কেছ
তো তেনেকুৱা ধৰণৰ যিমান খৰচ হয় গোটৰ নিজৰ, ইয়াত আমি গ্ৰুপ এক্সপেন্সেছত ভৰাম। মন ৰাখিব, গ্ৰুপ এক্সপেন্সেছ পে'মেণ্ট। আমি কাট অফ কৰোঁতে কেইদিনমান আমি গ্ৰুপ পে'মেণ্ট পাইছিলোঁ, এতিয়া নতুনকৈ আপডেট হৈ আহিছে গ্ৰুপ এক্সপেন্সেছ পে'মেণ্ট। ঠিক আছে, তাৰপিছত আছে গ্ৰুপ চামাৰী। এটা আমি চাব পাৰোঁ চামাৰীখিনি কি কি ভৰালোঁ। কাৰেকশ্যন স্ক্ৰীন, এইটো আমাৰ ডেভেলপ হৈ আছে, এতিয়ালৈকে আৰম্ভ হোৱা নাই। তাৰপিছত আছে আমাৰ বেংক ট্ৰানজেকশ্যন, কাৰণ এই বেংক ট্ৰানজেকশ্যনটো কিন্তু আমাৰ আগত নাছিলে কাৰ্ড ভৰাওঁতে, হয়নে? আগত কি আছিলে? এটেণ্ডেঞ্চ আছিলে, মেম্বাৰ ট্ৰানজেকশ্যন আৰু গ্ৰুপ ট্ৰানজেকশ্যন আছিলে। এই তলত ইয়াত এই বেংক ট্ৰানজেকশ্যনটো আগত নাছিলে। আমাৰ ৰেগুলাৰ মিটিঙত কি আহিলে? নতুনকৈ আহিলে। আমি এইটো চাই লওঁ, বেংক ট্ৰানজেকশ্যন, বেংক বেলেঞ্চ কিমান টকা আছে, টোটেল কিমান পে'ড কৰিলোঁ, কিমান ৰিচিভ, কিমান আমাৰ লগত বেলেঞ্চ আছে, এইটো হৈ গ'ল। ইণ্টাৰ বেংক একাউণ্ট ট্ৰান্সফাৰ, যদি আপোনাৰ গোটৰ এটাতকৈ দুটা বেংক থাকে, নিজৰ বেংকৰ ভিতৰত যদি ট্ৰান্সফাৰ কৰে আমি ইয়াৰ পৰা ট্ৰান্সফাৰ কৰিব পাৰোঁ। ইয়াত ক্লিক কৰি দেখাব যে ফৰ ইণ্টাৰ বেংক ট্ৰান্সফাৰৰ কাৰণে মিনিমাম কেইটা একাউণ্ট লাগে? বেংক দুটা একাউণ্ট লাগিব। যিহেতু আমাৰ এটা একাউণ্ট হয়, তো আপোনালোকৰ এইটো অপশ্যন দৰকাৰে নহয়। ঠিক আছে, কেছ বক্স, আপোনালোকৰ এইটো দৰকাৰ পৰিব। কেছ বক্সটো হয়, এই মনত আছেনে আপোনালোকৰ? আমি কেছ বুকত যে কণ্টেণ্ট এণ্ট্ৰি কৰিছিলোঁ, বেংকৰ পৰা টকা আমি উইথড্ৰ কৰিলে কি কৰোঁ? দুটা চাইডে লিখোঁ। আৰু যেতিয়া আমি বেংকৰ টকা ডিপজিট কৰোঁ তেতিয়াও কি দেখোঁ? প্ৰথমত আমি পে'মেণ্ট ছাইডত হাতৰ পৰা খৰচ দেখাওঁ, আকৌ ৰিচিপ্ট ছাইডত ক'ত দেখাওঁ? বেংক কলমত দেখাওঁ যে আমাৰ টকাটো ডিপজিট হৈছে। ছেম এনেকুৱাই কেছ বেংক ট্ৰান্সফাৰ। ঠিক আছে, ইয়াত ক্লিক কৰিলোঁ, কেছ উইথড্ৰল আৰু ডিপজিট। ইয়াত ট্ৰান্সফাৰ টাইপ দুটা আছে, এটা হ'ল ডিপজিট মানে বেংকৰ টকা জমা কৰা, আৰু এটা উইথড্ৰল বেংকৰ পৰা টকা ওলাই অনা। যেতিয়া আমি ডিপজিট কৰিম আমাৰ নগদ কমি যাব, বেংকৰ টকা বাঢ়িব। যেতিয়া আমি উইথড্ৰল কৰিম আমাৰ বেংকৰ টকা কমিব, কেছৰ টকা কি হ'ব? বাঢ়ি যাব। ডিপজিট ছিলেক্ট, আমাৰ নিজৰ গোটৰ একাউণ্টত এমাউণ্ট কিমান ধৰিছোঁ? 100 টকা। ছেভ কৰি দিয়াৰ লগে লগে কি হ'ব? আমি ডিপজিট কৰিছোঁ ন, ইয়াৰ কমিব, ইয়াত বাঢ়ি যাব। চাব পাইছে নাই? 400 টকা আছিলে 500 টকা হৈ গ'ল, আৰু ইয়াৰ পৰা 300 আছিলে 200 হৈ গ'ল। ধৰিব পাৰিছে? ঠিক আছে, বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট। যিহেতু বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট তেতিয়া হয় যেতিয়া আমাৰ বেংকৰ আৰু আমাৰ কেছবুকৰ লগত নিমিলে। কাৰণ মাহত আপোনালোকে কেছবুক লিখি আছে, কেছবুক মতে লকজ ভৰাই দিলে, কিন্তু বেংকত কি হ'ল? বেংক বেলেঞ্চটো কেছত লিখিলে বেংক বেলেঞ্চ আছে 50,000, কিন্তু বেংকত যেতিয়া আপডেট কৰিলে তেতিয়া চালে 51,000 আছে। এই 100 টকাটো ক'ৰ পৰা আহিছে সেইটো আমি মিলাবৰ কাৰণে বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট কৰোঁ। সেই ট্ৰানজেকশ্যনটো আমি পিছত শিকিম। ঠিক আছে, তো আমি আজি কি শিকিলোঁ? এটেণ্ডেঞ্চ ভৰোৱা, মেম্বাৰৰ নিজৰ ট্ৰানজেকশ্যন, গ্ৰুপ ট্ৰানজেকশ্যন আৰু বেংক ট্ৰানজেকশ্যন। এই গোটেইখিনি বস্তু হোৱাৰ পিছত কি কৰিব? ক্ল'জ এণ্ড আপলোড মিটিং। ক্ল'জ এণ্ড আপলোড মিটিং কৰি দিলোঁ। য়েছ, ডাটা আপলোড হৈ যাব। এটা আমি কি কৰিলোঁ? প্ৰথম সপ্তাহ ডান হৈ গ'ল। আমি প্ৰথম সপ্তাহ কি কৰিলোঁ? মিটিং ক্ল'জ কৰি দিলোঁ, আৰু ইয়াৰ পৰা চামাৰি ডাউনলোডো কৰিব পাৰে প্ৰথম সপ্তাহ। আকৌ কি হ'ব? আমি একবাৰ বেক আহিম, ভিউ ডিটেইলছত যাম। এতিয়া চাওক, কাট অফ ক্ল'জ হৈ গৈছিলে, এইটো আমি এতিয়া ক্ল'জ কৰিলোঁ। আকৌ কি আহিলে? নতুন মিটিং আহি গ'ল। ঠিক আছে, আকৌ নতুন মিটিং কৰোঁতে এড মিটিং ডেট হ'ব আমাৰ এপ্ৰিল মাহৰ প্ৰথমত কৈছিলোঁ কি 4 তাৰিখ। 4 তাৰিখৰ মিটিং কৰিব নোৱাৰে, আহি গ'ল অলৰেডি। নেক্সট মিটিং কৰিম আমি 11 তাৰিখ। অ'কে, আকৌ আমি ইয়াত কি কৰিব লাগিব? ছাবমিট কৰাৰ লগে লগে আমাৰ 2 নম্বৰ মিটিং খুলি যাব। তো আপোনালোকে এনেকৈ মাহত কেইটা মিটিং ভৰাব লাগিব? 4টাকৈ। কাৰণ আপোনালোকৰ গোটৰ কি এনেকৈ হয়? উইকলি মিটিং হয়। ছেম ইয়াত আমি আকৌ এটেণ্ডেঞ্চ ভৰাব লাগিব। ধৰিব পাৰিছে? তো আমাৰ ক্লাছ ইমানতে। নেক্সট আমি লৈ আহিম ভিঅ' ৰেগুলাৰ মিটিং। এতিয়া আমি SHG ৰেগুলাৰ মিটিং শিকিলোঁ। ঠিক আছে, তো আপোনালোকে ভিডিঅ'খন চাওক ভালকৈ। যদি বুজি নাপায়, কাৰণ ভিডিঅ'টো অকণমান ডাঙৰ হৈ গৈছে, যদি বুজি নাপায়, কি বুজি পোৱা নাই তলত কমেণ্ট কৰিব, মই চবৰে কমেণ্ট ৰিপ্লাই কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে, যদি মন যায় ছাবস্ক্ৰাইব কৰি দিব। কাৰণ ভিডিঅ' ইমান ভিউ হয়, কিন্তু আমাৰ একদম ছাবস্ক্ৰাইবাৰ নাই, মাত্ৰ 1000হে আছে। তো ছাবস্ক্ৰাইব কৰোঁতে টকা নালাগে, লাইক কৰোঁতেও টকা নালাগে আপোনালোকৰ, হয়নে? আপোনালোকে যদি ছাবস্ক্ৰাইব আৰু লাইক কৰে, মই ভিডিঅ' বনাবলৈ ভাল লাগিব, আৰু বেলেগকৈ ভিডিঅ' লৈ আহিম, যাতে আপোনালোকৰ সুবিধা হয়।